নমস্কাৰ মই ফাৰ্মাচিষ্ট ৰেকিবুদ্দিন আহমেদ মেডিচিন ৰিভিউ বাই ফাৰ্মাচিষ্ট নামৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত ফাৰ্ষ্ট এইড বক্স অৰ্থাৎ প্ৰাথমিক চিকিৎসা বাকচৰ বিষয়ে কিছু আলোচনা কৰিবলৈ লৈছোঁ। এই প্ৰাথমিক চিকিৎসা বাকচ প্ৰত্যেকখন বিদ্যালয় বা শিক্ষানুষ্ঠান যিকোনো অনুষ্ঠান প্ৰতিষ্ঠান আৰু প্ৰত্যেকখন বাহনত থকাটো অতিকৈ জৰুৰী। আমি আজি এই ভিডিঅ'টোত প্ৰাথমিক চিকিৎসা বাকচত থাকিবলগীয়া কণ্টেণ্টৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰিম। অনুগ্ৰহ কৰি আপুনি ভিডিঅ'টো শেষলৈ চাব আৰু যদিহে এতিয়াও আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব। এতিয়া আহিছোঁ আমি প্ৰাথমিক চিকিৎসা মানেনো কি। আমাৰ দৈনন্দিন সচৰাচৰ ঘটি থকা সৰু সুৰা ঘটনা বা আঘাতৰ ক্ষেত্ৰত আমি ডাক্তৰৰ ওচৰলৈ নগৈ আমি নিজে যি চিকিৎসা ল'ব পাৰোঁ সেই চিকিৎসাকে প্ৰাথমিক চিকিৎসা বুলি কোৱা হয়। আৰু এই প্ৰাথমিক চিকিৎসাৰ বাবে যিবোৰ আহিলাৰ বা সামগ্ৰীৰ প্ৰয়োজন সেই সামগ্ৰীসমূহ এটা বাকচত একেলগে ৰখা হয় আৰু সেই বাকচটোকে প্ৰাথমিক চিকিৎসা বাকচ বা ফাৰ্ষ্ট এইড বক্স বোলা হয়। এতিয়া আমি আহিছোঁ ফাৰ্ষ্ট এইড বক্সত থাকিবলগীয়া বিভিন্ন সামগ্ৰী বা কণ্টেণ্টৰ বিষয়ে। এই ফাৰ্ষ্ট এইড বক্সত থাকিবলগীয়া বস্তু বা সামগ্ৰীসমূহ এফালৰ পৰা এনেধৰণৰ। নম্বৰ 1 কটন। এই কটনৰ দ্বাৰা আমি যদি কোনোবা স্থানত কেতিয়াবা আঘাতপ্ৰাপ্ত হওঁ সেই স্থানত যদি তেজ ওলায় তেতিয়া এই কটনত আমি ডেটল লগাই সেই স্থান পৰিষ্কাৰ কৰিব পাৰোঁ। দ্বিতীয়বিধ সামগ্ৰী হ'ল ডেটল লিকুইড। এই ডেটল লিকুইডৰ দ্বাৰা আঘাতপ্ৰাপ্ত অঞ্চল আমি পৰিষ্কাৰ কৰিব পাৰোঁ। 3 নম্বৰ বিটাৰিন অইনমেণ্ট। যদি আঘাতপ্ৰাপ্ত অঞ্চলত আমাৰ তেজ ওলায় বা কোনো ইঞ্জুৰি হয় সেই ইঞ্জুৰি স্থানত আমি বিটাৰিন অইনমেণ্ট লগাব পাৰোঁ। নম্বৰ 4 ষ্টেৰাইল গজ। এই ষ্টেৰাইল গজ আমি আঘাতপ্ৰাপ্ত অঞ্চলত বিটাৰিন অইনমেণ্ট লগোৱাৰ পিছত ষ্টেৰাইল গজ লগাব পাৰোঁ। নম্বৰ 5 ৰোল বেণ্ডেজ। এই ৰোল বেণ্ডেজ আমি ষ্টেৰাইল গজ লগোৱাৰ পিছত ষ্টেৰাইল গজ পিচ নিৰ্দিষ্ট ঠাইত লাগি থাকিবৰ বাবে আমি এই ৰোল বেণ্ডেজেৰে তাক বান্ধি থৈ দিব পাৰোঁ। নম্বৰ 6 চাৰ্জিকেল গ্ল'ভছ। যেতিয়া আমি অইন কোনো লোকক প্ৰাথমিক চিকিৎসা দিয়াৰ প্ৰয়োজন হয় তেতিয়া আমি হাতত এই চাৰ্জিকেল গ্ল'ভছ পিন্ধি ল'ব পাৰোঁ। নম্বৰ 7 হ'ল এডহেচিভ টেপ আৰু নম্বৰ 8 হ'ল ক্ৰেপ বেণ্ডেজ। যেতিয়া আমি হাত বা ভৰিত কেতিয়াবা মোচকা খাওঁ সেই মোচকা খোৱা অঞ্চল যদি বিষাই বা ফুলি যায় তেতিয়া সেই স্থানত বান্ধিবলৈ আমি ক্ৰেপ বেণ্ডেজ ব্যৱহাৰ কৰিব পাৰোঁ। নম্বৰ 9 বেণ্ড-এইড। আমি যদি কেতিয়াবা সামান্য পৰিমাণৰ আঘাত পোৱাৰ ফলত সেই স্থানত যদি অলপমান তেজ ওলায় তেন্তে সেই স্থানত এই বেণ্ড-এইড লগাব পাৰোঁ। নম্বৰ 10 চিজাৰ্ছ। তাত কেঁচি থাকিব লাগিব। নম্বৰ 11 যদিহে আমি কেতিয়াবা জুইৰ দ্বাৰা সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হওঁ বা জুয়ে পৰে তেতিয়া সেই জুয়ে পৰা স্থানত লগাবলৈ আমি বাৰ্নল বা চিলভাৰেক্স অইনমেণ্ট তাত ৰাখিব লাগিব। ইয়াৰ পিছত ৰাখিবলগীয়া অন্য এটা বস্তু হ'ল টুইজাৰ্ছ বা চেপেনা। যদিহে দেহৰ কোনো স্থানত কাঁইট বা হুল সোমায় সেই কাঁইট বা হুল উলিয়াবলৈ এই টুইজাৰ্ছ বা চেপেনা ব্যৱহাৰ কৰা হয়। ইয়াৰ পিছত আমি ফাৰ্ষ্ট এইড বক্সত কিছুমান মেডিচিন ৰাখিব লাগিব। সেই মেডিচিনসমূহ চমুকৈ এনেধৰণৰ। নম্বৰ 1 পেৰাচিটামল টেবলেট বা পেৰাচিটামল চিৰাপ। আমাৰ এডাল্টৰ বাবে পেৰাচিটামল টেবলেট আৰু সৰু ল'ৰা ছোৱালীৰ বাবে পেৰাচিটামল চিৰাপ ৰখা হয়। এই পেৰাচিটামল টেবলেট বা চিৰাপ আমি সকলোৱে জানো জ্বৰ উঠিলে ব্যৱহাৰ কৰা হয়। ইয়াৰ পিছত ৰাখিবলগীয়া অন্য এটা মেডিচিন হ'ল ব্ৰুফেন টেবলেট। এই ব্ৰুফেন টেবলেট বিষৰ বাবে ব্যৱহাৰ কৰা হয়। ইয়াত ৰাখিবলগীয়া 3 নম্বৰ মেডিচিনবিধ হ'ল এণ্টি ডায়েৰিয়েল মেডিচিন। এই এণ্টি ডায়েৰিয়েল মেডিচিনসমূহ হ'ল মেট্ৰজিল টেবলেট বা অটো টেবলেট বা নৰফ্লক্স টিজেড টেবলেট। আৰু ইয়াৰ লগতে ডায়েৰিয়াৰ বাবে ORS পেকেট ৰখাটো অত্যন্ত জৰুৰী। ইয়াৰ পিছত ইয়াত ৰাখিবলগীয়া অন্য প্ৰকাৰৰ মেডিচিন হ'ল আমাৰ বমি নাইবা মোচন চিকনেছৰ বাবে টেবলেট। এই বমি বা মোচন চিকনেছৰ বাবে আমি এভমিন টেবলেট বা অনডেম টেবলেট ৰাখিব পাৰোঁ। আৰু শেষত বিষ কমাবৰ কাৰণে আমি কেতিয়াবা ইয়াত এটা সৰুকৈ মুভ অইনমেণ্টটো ৰাখিব পাৰোঁ। আজিলৈ ভিডিঅ'টো এইখিনিয়ে। যদিহে আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেনে ভিডিঅ'টো লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব
আৰু তলৰ কমেণ্ট বক্সত ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। ধন্যবাদ।